নমস্কাৰ মই দুৱাত বেক্সলৈ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা মেছেজ যথেষ্ট ভাইৰেল হোৱা দেখা গৈছে য'ত কোৱা হৈছে 1299 নম্বৰটোত যদি কল কৰে তেতিয়াহ'লে জিঅ' ফালৰ পৰা এটা অফাৰ দিয়া হৈছে আৰু তাত ৰিচাৰ্জ পোৱা যায় বুলি কিন্তু মেছেজটো সম্পূৰ্ণৰূপে ভুৱা বহুতে কমেন্ট কৰাও দেখা গৈছে যে 1299 লৈ ফোন কৰাৰ পিছত বেলেন্স ৰিচাৰ্জ আহিছে বুলি কিন্তু মেছেজটো ভালকৈ চালে গম পাব যে মেছেজটোত আচলতে ৰিচাৰ্জ সোমোৱা নাই এই নাম্বাৰটোত কল কৰাৰ পাছত মানে 1299 লৈ কল কৰাৰ পিছত এটা মেছেজ আহিছে য'ত জিঅ'ৰ নাম্বাৰটোৰ বেলেন্স ডাটা বেলেন্স আৰু ভ্যালিডিটিৰ বিষয়ে সবিশেষ জনোৱা হৈছে মেছেজটো ভালদৰে চেক কৰিলে এই কথা গম পাব জিঅ'ৰ এই 1299 নম্বৰটোৰ সবিশেষ জানিবলৈ এটা অডিঅ' ক্লিক শুনিলোঁ হয় 1299 ৰ কাৰণে মানে মেছেজ আহিছে আপোনাৰ মানে আপুনি শুনিছে এইটো জাষ্ট এটা নাম্বাৰ হয় 1299 বাট 1299 আপোনাৰ কোনো ৰিচাৰ্জ হৈ যাব বা ৰিচাৰ্জ পাব আপুনি এনেকুৱা কোনো তথ্য বা আপডেট অহা নাই আমাৰ চিষ্টেমত এইটো জাষ্ট এটা নাম্বাৰ হয় এইটো নাম্বাৰ যদি আপুনি মিছ কল কৰে বা কল কৰিলে আপুনি ৰিচিভ কৰিব এটা এছএমএছত আপোনাৰ যিটো ডেটা বেলেন্স আপোনাৰ যিটো প্লেন বৰ্তমান চলি আছে এইটো প্লেনৰ ডেটা বেলেন্স এইটো প্লেনৰ ভ্যালিডিটি আৰু আপোনাৰ নিজৰ জিঅ' নাম্বাৰটো জানিব পাৰিব ৰিচিভ কৰিব এটা এছএমএছত আপোনাৰ জিঅ' নাম্বাৰটো থাকিব ডেটা বেলেন্স থাকিব আৰু প্লেনৰ ভ্যালিডিটিটো থাকিব এইটো জাষ্ট নিজৰ জিঅ' নাম্বাৰটো জানিবৰ কাৰণে হয় আৰু প্লেন বেনিফিটটো জানিবৰ কাৰণে হয় ঠিক আছে বাট এইটো আগৰ পৰাই আছিলে তাৰ কাৰণে এতিয়া কোনো আপডেট অহা নাই আমাৰ চিষ্টেমত যে এইটো নাম্বাৰত আপুনি কল কৰিলে আপুনি ৰিচাৰ্জ পাই যাব বা অফাৰ পাই যাব এনেকুৱা এতিয়া নিশ্চয় আপোনালোকে গম পাইছে 1299 লৈ কল কৰিলে ৰিচাৰ্জ পায় বুলি ওলোৱা এই মেছেজটোৰ সবিশেষ তথ্য সেয়াই আছিল আজিৰ ভিডিঅ'টোৰ ধন্যবাদ